নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে এটা নতুন চাকৰি ভিডিঅ' লৈ আহিছোঁ, যিটো আহিছে অসম চৰকাৰৰ পৰা ইৰিগেশ্যন অফ গুৱাহাটী ৰিক্ৰুটমেণ্ট। 99টা গ্ৰেড 4 ভেকেঞ্চি আছে, যাৰ কাৰণে কোৱালিফিকেশ্যন লাগিব কেৱল 8 পাছ। আপোনালোকে যদি 8 পাছ কৰিছে তেতিয়াহ'লে আপোনালোকে এইটো বস্তুৰ কাৰণে এপ্লাই কৰিব পাৰিব। তেতিয়াহ'লে আহকচোন আমি এই ভিডিঅ'টোৰ দ্বাৰাই জানো কিমানটা জেনেৰেলৰ কাৰণে কিমান পষ্ট আছে, SC STৰ কাৰণে কিমান পষ্ট আছে। এইটো হ'ল তেখেতসকলৰ মেইন অফিচিয়েল ৱেবছাইট। ইয়াত গৈ আপোনালোকে গোটেইখিনি চাই ল'ব পাৰে, আপোনালোকে ইয়াত গোটেইখিনি ডাউনলোড কৰিব ল'ব পাৰিব। এই লিংকটো আপোনালোকক মই তলত ডিছক্ৰিপশ্যনত দি দিম। এইটো হ'ল ইৰিগেশ্যন গুৱাহাটী ৰিক্ৰুটমেণ্ট 2021। নেম অফ পোষ্ট গ্ৰেড 4 চকীদাৰ পিয়ন খালাচী। নাম্বাৰ অফ পোষ্ট 99। কেটেগৰী ৱাইজ ভেকেঞ্চি ইয়াত চাই লওক আপোনালোকে। জেনেৰেলৰ কাৰণে 39টা, OBCৰ কাৰণে 31টা, SCৰ কাৰণে 6টা, ST Pৰ কাৰণে 9টা, STHৰ কাৰণে 5টা, EWSৰ কাৰণে 4টা আৰু PWDৰ কাৰণে 5টা। ইয়াত 12,000ৰ পৰা 52,000ৰ ভিতৰত দৰমহা হ'ব, প্লাছ গ্ৰেড পে আছে 3,900 টকা। ইয়াৰ কাৰণে ইলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ব কেণ্ডিডেটজন ইণ্ডিয়াৰ ভিতৰত থাকিব লাগিব, ইণ্ডিয়া চিটিজেন হ'ব লাগিব, আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো লাগিব, এই নাম ৰেজিষ্টাৰ আপোনালোকৰ লাগিব যিখন ডিষ্ট্ৰিক্টৰ হয় আপোনালোকে। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াত মিনিমাম 8 পাছ প্ৰথমতে কোৱা হৈছে। এইটো যিকোনো এখন ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা হ'ব লাগিব। হায়াৰ ছেকেণ্ডাৰী বা ইয়াৰ ওপৰত যিসকলে পাছ কৰিছে তেওঁলোকৰ কাৰণে অলপ মেক্সিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যনটো কনচিডাৰ কৰা হ'ব। আপোনালোকে যিকোনো মোৰ 8 পাছৰ ওপৰত যিকোনো পাছ কৰা হ'লে আপোনালোকে ইয়াত পঠাব পাৰিব। ইয়াত এজ লিমিট হ'ল 18 বছৰৰ পৰা 40 বছৰ, আৰু এজ ৰিলেক্সেশ্যন আছে ইয়াত SC ST কাৰণে আছে, SC SC কাৰণে আছে 45 বছৰ কাৰণে পঠাব পাৰিব আপোনালোকে। আৰু যদি OBC হয় তেতিয়াহ'লে আপোনালোকে 43 বছৰ হ'লে পঠাব পাৰিব। আৰু যদি এক ছাৰ্ভিচমেন হয় বা PWD ডিচেবিলিটি হয় তেতিয়াহ'লে আপোনালোকে 50 বছৰ বয়স হ'লে আপোনালোকে পঠাব পাৰিব। এপ্লিকেশ্যন ফিজ ইয়াত কোনো এপ্লিকেশ্যনৰ কাৰণে পইচা নালাগে, আৰু এপ্লিকেশ্যন মোড হ'ল অনলাইন। ইয়াত চিলেকশ্যন প্ৰচেছ হ'ব OMR বেছড হ'ব, 100 মাৰ্ক থাকিব। ইয়াত 2 ঘণ্টা 30 মিনিট সময় দিয়া হ'ব। জেনেৰেল নলেজৰ পৰা আহিব 40 মাৰ্ক, জেনেৰেল ইংলিছৰ পৰা আহিব 20 মাৰ্ক, লেংগুৱেজ স্কিল টেষ্ট ইন আছামিছ তাৰ পৰা আহিব, অসমীয়াৰ পৰা আহিব মানে 20 নম্বৰ, আৰু নিউমেৰিকেল এবিলিটিৰ পৰা 20 নম্বৰ। আপোনালোকৰ ইয়াত মেৰিট বেচিছত হোৱা হ'ব, আৰু ইয়াত লিখাই আছে যে আনৰিজাৰ্ভড OBC MOBC SC ST EWS PWD ছেপাৰেটলি ইয়াত মেল ফিমেলৰ কাৰণে ভেকেঞ্চি দিয়া হৈছে। আৰু আপোনালোকৰ ইয়াত অনলাইন এপ্লিকেশ্যনৰ লিংকবিলাক মই দি দিম তলত ডিছক্ৰিপশ্যনত, আপোনালোকে চাই ল'ব। এইটো হ'ল অফিচিয়েল ৱেবছাইট, চাই ল'ব পাৰে আপোনালোকে। আৰু এইখন ফৰ্ম এখন ডাউনলোড কৰি ল'ব, আপোনালোকে মই ডিছক্ৰিপশ্যনত দি দিম। এইখন ফিল আপ কৰি আপোনালোকে ইয়াৰ স্কেন কৰি আপোনালোকে অনলাইন এপ্লাই কৰোঁতে ইয়াক পঠাব লাগিব। আৰু এইখন EWS যিসকল জেনেৰেল কাষ্টৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এইখন ফিল আপ কৰি আপোনালোকে এইখনো পঠাব লাগিব। আৰু এইটো হ'ল অফিচিয়েল এডভাৰটাইজমেণ্ট। আপোনালোকক গোটেইখিনি লিংক মই তলত দি দিম, আপোনালোকে ভিডিঅ'টো চাই উঠি মানে গোটেইখিনি চেক কৰি ল'ব। আজিৰ ভিডিঅ'টোত ইমানেই আছিল। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু ইয়াৰ এপ্লিকেশ্যন ডেট হ'ল 22/2/2021, মানে যোৱাকালিৰ পৰা আৰম্ভ হৈছে, 11টা বজাৰ পৰা খোলা দিছে। আৰু ইয়াৰ লাষ্ট ডেট ষ্টাৰ্টিং ডেট যোৱাকালিৰ পৰা আৰম্ভ হৈছে, আৰু লাষ্ট ডেট ইয়াৰ 8/3/2021 মাৰ্চৰ 8 তাৰিখ ৰাতি 12টালৈ আছে। তেতিয়াহ'লে আজিৰ ভিডিঅ'টোত ইমানেই আছিল। থেংক ইউ।